নমস্কাৰ, ইটো সিটো বহুতো 711 চেনেলটিলৈ পুনৰবাৰ মই দেৱজিৎ ভৰালীয়ে আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা বিশেষ দিন, সকলোৱে জানে বিশেষ দিনটোৰ বিশেষ ভিডিঅ' যে আজি ভেলেণ্টাইন ডে, মৰমৰ দিন, প্ৰেমৰ দিন, বিভিন্নজনে বিভিন্ন সংজ্ঞা দিয়ে। চেণ্ট ভেলেণ্টাইনৰ যি আছিলে তেওঁৰ আজি স্বৰ্গগামী হৈছে এই দুদিনতেই, আৰু তেখেতৰ মৃত্যুৰ দিনটোত সকলোৱে এইটো প্ৰেমৰ দিৱস হিচাপে পালন কৰি আহিছে। যিহেতু তেখেতে প্ৰেমৰ বাবে মৃত্যুবৰণ কৰিছে, তেখেতে প্ৰেমিক আছিলে, সকলোকে মৰম বিলাব বিচাৰিছিল, আৰু ৰজাই যিহেতু তেখেতৰ সেই যিটো নিয়ম আছিল, ৰজাৰ নিয়মৰ বিৰুদ্ধে গৈছিল তেখেতে, সেইখিনি সকলোৱে জানে। এতিয়া কথা হ'লে এটা বিশেষ দিন প্ৰেমৰ নামত প্ৰয়োজনীয়তা আছেনে? নিশ্চয় আছে। কিয় আছে? যেনেকৈ এইটো এটা হৈছে উদযাপন, আচলতে উদযাপন। প্ৰেম সকলোৰে হৃদয়ত আছে, প্ৰতিজনৰ হৃদয়তে থাকে, প্ৰতিটো দিনেই থাকে। যদি কাৰোবাৰ নাই, যদি এটা দিনৰ বাবে তেখেতে এই দিনটো উদযাপন কৰিছে, তেতিয়াহ'লে এই দিনটো তেখেতৰ বাবে নহয়। যিহেতু আমাৰ যেনে এক্সাম্পল এটা এনেকুৱা ধৰণৰ, বিহুটো আমাৰ হৃদয়ত থকা বস্তু। আমি এটা নিৰ্দিষ্ট দিনত বিহু উদযাপন কৰোঁ, কিন্তু সেই বুলি আমি তাক পাহৰি নাযাওঁ। আমি যেতিয়াই কিবা এটা অনুষ্ঠান হয়, আমি আমাৰ অসমীয়াৰ তেজত সি হিৰে হিৰে উপহিৰে বিহুটো আমাৰ প্ৰতিজনৰ অসমীয়াৰ গাতেই আছে। ঠিক তেনেকুৱা ধৰণৰ। আৰু যিসকলৰ সম্পৰ্ক বৰ্তমান আছে, এই সম্পৰ্কটো এই দিনটো কেৱল মাত্ৰ যে প্ৰেমিক যুগলৰ বাবেই তেনেকুৱা বুলি ভবা নহয়। এইটো হয়তো আজিৰ দিনটো বন্ধুজনৰ বাবে, পিতৃ মাতৃৰ বাবে, কোনোবাই তেওঁৰ ভণ্টিৰ বাবে, কোনোবাই তেখেতৰ লগৰীৰ বাবে, কোনোবাই জীৱনৰ লগৰীৰ বাবে, এই সকলোৰে বাবে নিজৰ নিজৰ যি আপোন, এই মানুহখিনিক আচলতে আজিৰ দিনটো তেখেতে স্পেচিয়েলভাৱে দিব বিচাৰে। সেই আজিৰ দিনটো যিটো আছে, এই দিনটোত বৰ্তমান সময়ত কি হৈছে, বহুতে কয় নৱপ্ৰজন্মৰ বিপথে গৈছে। এই কথাটোত সম্পূৰ্ণ মই কথা কেতিয়াও নাভাবোঁ যে এনেকুৱা বিপথে গৈছে বুলি। কিন্তু কেতিয়াবা কোনো ক্ষেত্ৰত আমি পশ্চিমীয়া সংস্কৃতি বেছিকৈ যেতিয়া আমি আঁকোৱালি লৈছোঁ, নিজৰখিনি পাহৰি গৈছোঁ। নিজৰখিনি পাহৰি কেতিয়াও পশ্চিমীয়া সংস্কৃতিক আমি কেতিয়াও আঁকোৱালি লোৱাটো ভাল কথা নহয়। নিজৰখিনি সদায় প্ৰথমত। তাৰপিছত আপুনি যদি এটা প্ৰেমৰ দিন আপোনাৰ যদি সকলোৰে বাবে ৰখাব বিচাৰিছে, তাত কোনো মই ভাবোঁ এইটো বিশৃংখল বা উচ্ছৃংখল বুলি মই কেতিয়াও ক'ব নিবিচাৰোঁ। এইটো মোৰ ভাৱ। আৰু এইটোৱে ভাল এটা দিন কৰিছে। সম্পৰ্ক যেতিয়া গঢ়ে, যেতিয়া সুন্দৰ হয়, পৃথিৱীখন সুন্দৰ হ'ব। খালি এই সম্পৰ্কবোৰ সুন্দৰ হোৱাৰ খুবেই প্ৰয়োজনীয়তা আছে। ইজনে সিজনক হয়তো ছাপোৰ্ট কৰা, আগলৈ নিয়া, এই ক্ষেত্ৰত বহুতো সহায়ক হয়। বহুতৰ ক্ষেত্ৰত কেৱল মাত্ৰ বহুতে কয় যে যিবোৰ সম্পৰ্ক কৰা হয়, এই সম্পৰ্কত স্বাৰ্থ থাকিব নালাগে। নিস্বাৰ্থ সম্পৰ্কৰো ভাল নহয়। তেওঁক পোৱাৰ স্বাৰ্থটো সদায় আগত ৰখাব লাগে, তেতিয়া সম্পৰ্কটো সুদীৰ্ঘ হয়। স্বাৰ্থ কি থাকিব লাগে যে তেওঁক পোৱাৰ, যাক আপুনি বিচাৰিছে তেওঁক পোৱাৰ স্বাৰ্থটো আপোনাৰ থাকিব লাগিব। যদি সেইটোও নিস্বাৰ্থ হৈ যায়, তেতিয়াহ'লে সম্পৰ্কটো বেছি দিন নাথাকে। সেই স্বাৰ্থটো থাকিব লাগে, বাকী স্বাৰ্থ নহয়। বুজি পাইছেনে? বাকী আৰু আপোনালোকে যেতিয়া যিসকল আছে, সুন্দৰভাৱে আছে, পৰিয়ালৰ লগত আছে, ঘৰৰ ওচৰৰ পাজৰে আছে, বা আপোনালোকে কোনোবাই যদি ইজনৰ সিজনৰ যিসকল নতুন একেলগে যেতিয়া আছে, কোনোবাই ৰিলেশ্যনত আছে, সদায় ৰিলেশ্যনটো কি কৰিব লাগে, ৰিলেশ্যনটো আমাৰ বালিৰ লিখীয়া। বালিখিনি আমি যেতিয়া এনেকৈ হাততে ধৰোঁ, বহুত বালি, আপুনি হাতখন যিমান আলসুৱাকৈ ৰখাব, বেছিভাগ বালি আপোনাৰ ওচৰত থাকিব। বন্ধু যদি আছে আপোনাৰ ওচৰত, আপুনি যদি আলফুলে মৰমেৰে ৰাখে, তেতিয়াহ'লে আপোনাৰ ওচৰত বহুত বন্ধু থাকিব। আৰু যেতিয়া আপুনি হেঁচা মাৰি ধৰিব, টিপা মাৰি ধৰিব, তেতিয়া আপোনাৰ বালিখিনি যেতিয়া আমি টিপা মাৰি ধৰিম ন, এনেকৈ, তেতিয়া আপোনাৰ হুৰকি গুচি যাব, এইফালে সৰকি গুচি যাব। সেইকাৰণে যিমানেই আপুনি কঠিন হ'ব আপোনাৰ সম্পৰ্কটোক লৈ, যিমানেই আপুনি নিষ্ঠুৰ হ'ব বা বেছিকৈ চেপা মাৰিবলৈ চাব, সিমানেই আপোনাৰ ওচৰত মানুহখিনি নাইকিয়া হৈ যাব। সেইবাবে এই প্ৰেমৰ দিনটোত সকলোৱে অন্ততঃ নিজৰ ৰিলেশ্যনৰ মানুহখিনিৰ লগত খুব সুন্দৰভাৱে কটাওক, যাতে তেওঁলোকক আলসুৱাকৈ ৰাখক, সুন্দৰকৈ ৰাখক। তেতিয়া আপোনাৰ যিখিনি আছে, আপোনাৰ ওচৰত বহুত মানুহ দেখিব। সেই সকলোখিনিকে আপুনি বান্ধোন এডালে বান্ধি ৰাখিব পাৰিব লাগে। যেতিয়াই আমি খুব কষ্টকৈ চেপি খুন্দি কিবা এটা কৰিব বিচাৰোঁ, নাথাকে কোনো, খুব কম থাকিব। সেয়া ৰিলেশ্যনেই হওক, সেয়া বন্ধুত্বই হওক, সেয়া ফেমিলিয়েই হওক, যিয়ে নহওক।
সেইকাৰণে এই সুন্দৰ দিনটোত সুন্দৰভাৱে সকলোৱে কটক পৃথিৱীখন সুন্দৰ হওক। প্ৰেম এক স্বৰ্গীয় অনুভূতি বুলি কয়। য'ত নাই ততেই সদায় হিংসা হয়, য'তেই প্ৰেম আছে ততেই সুন্দৰ হয়, সুন্দৰতাৰ সৃষ্টি। সেইবাবে প্ৰেম প্ৰতিজনে কৰা প্ৰয়োজন আছে। সেয়া কেৱল মাত্ৰ যে প্ৰেম মানে এটা শব্দ, প্ৰেম শব্দটো এনেকুৱা নহয় যে ল'ৰা এটা ছোৱালী এজনীৰ মাজতে সীমাবদ্ধ, সেইটো নহয়। সকলোৰে মাজত প্ৰেম হওক, তেতিয়া দেখিব সুন্দৰ হ'ব। যদি আপোনাৰ কোনোবা আছে, কোনোবা যদি আপোন আছে, তেওঁৰ বাবে আপুনি কিবা এটা কৰাৰ সপোন দেখক, তেওঁক লৈ সপোন দেখিবলৈ চাওক। তেতিয়া আপোনাৰ কি হ'ব, বহু দূৰ আগুৱাই যাব পাৰিব। যেতিয়াই সপোন নাথাকিব, সাহস হৈ থিয় দিয়ক, ইজনে সিজনৰ সাহস হওক, এজনে ইজনক দেখি সপোন দেখক। এই সপোনবোৰ যাতে সাকাৰ হয়, সদায় যাতে পজিটিভ ৱেত যায়। কেৱল মাত্ৰ খন্তেকীয়া কিবা এটা হ'ব, খন্তেকতে ভঙা, খন্তেকতে এৰি দিয়া, তেনেকুৱা যদি ৰিলেশ্যন হয়, তেতিয়াহ'লে দুখলৈ গুচি যাব। ইজনে সিজনৰ ছাপোৰ্টত থাকক, সদায় ছাপোৰ্ট। যেতিয়াই ছাপোৰ্টত আহি যাব, ইজনৰ কিবা এটা নাইকিয়া সময়ত যেতিয়া ইজন থিয় হ'ব, তেতিয়াই সুদৃঢ় হয়। থেংক ইউ। মই দেৱজিৎ ভৰালীয়ে আজিৰ দিনটোত এইটো বিশেষ দিনটোত বিশেষ ভিডিঅ'টো লৈ আহিলোঁ আপোনালোকৰ লগত নিজৰ মনৰ কথাখিনি ক'বৰ বাবে। আৰু সকলোৰে সুন্দৰ হওক দিনবোৰ, অনাগত দিনটোত প্ৰতিদিন হওক, প্ৰতিদিন এই দিনটো যেনেকৈ আপোনালোকক উদযাপন কৰিলে, এই দিনটোত যিখিনি আপোনালোকৰ আছে প্ৰতিদিনেই দিয়ক, প্ৰতিদিন নতুন নতুনকৈ দিয়ক। গতানুগতিক হ'ব নালাগে। আপুনি যদি গতানুগতিক কৰি আছে, যদি একেধৰণে চাই আছে, আপুনি কাৰোবাক যদি বন্ধুত্ব হয়, এজন বন্ধুক যদি আপুনি সদায় একেভাৱেই চাই আছে, তেতিয়া বন্ধুত্বটো বেছি দিন নাথাকে। যদি আপুনি কোনোবা আপোনাৰ খুব ক্ল'জ কোনোবা আছে, গম পাইছে চাগে, সেই ক্ল'জক যদি সদায় একেটা দৃষ্টিৰে চাই আছে, তেতিয়াহ'লে আপুনি এদিন আমনি লাগিব। সদায় নতুন নতুনভাৱে চাওক, তেখেতক নতুন নতুন মৰমেৰে চাবলৈ শিকক, নতুনকৈ চাওক। নতুনকৈ দেখা বস্তু এটাত আমাৰ সদায় এট্ৰেকশ্যন থাকে ন। একেটা বস্তুকে আপোনাৰ দৃষ্টিটো নতুন কৰি দিয়ক, ধুনীয়া ধুনীয়া দৃষ্টিৰে চাওক। যে আজি যদি এনেকৈ চাইছে, কাইলৈ আৰু এসপ্তাহৰ পিছত যদি আপুনি ভাবি যায় যে মোৰ মৰম কমি গৈছে, তেতিয়াহ'লে আপুনি আকৌ নতুনকৈ চাবলৈ শিকক। তেতিয়া দেখিব কোনোদিন নকমে। সেই সম্পৰ্কটো সদায় সুন্দৰ হৈ থাকিব। আৰু আজিলৈ তেতিয়াহ'লে বিদায় মাগিছোঁ। আৰু নতুন ভিডিঅ' এটাত আপোনালোকক পুনৰবাৰ লগ পাম। আপোনালোকে চাই থাকিব ইটো সিটো বহুতো 7 আৰু যদি ভাল লাগিছে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কৰি দিব। থেংক ইউ।